কনসেপ্ট লাৰ্ণিংলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ লিপি আৰু পাঠ সমীক্ষাৰ অন্তৰ্গত অধ্যায় পাঠ সমীক্ষাৰ পৰিসৰ আৰু প্ৰয়োজনীয়তা সম্পৰ্কে। এই ভিডিঅ'টোৰ জৰিয়তে আমি কেনেকৈ সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িব পাৰোঁ, আনকি অতি কম সময়ত মনত ৰাখিব পাৰোঁ সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। পাঠ সমীক্ষা সম্পৰ্কে ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে, সেয়ে আপোনালোকে আগৰ ভিডিঅ'টোৰ পৰা পাঠ সমীক্ষা সম্পৰ্কে জানি ল'ব। পৰিসৰ হৈছে যি বস্তু সাঙুৰি লয় সেই গোটেইখিনি হৈছে পৰিসৰ, বা যি বস্তু আলোচনা কৰা হয় গোটেইখিনি হৈছে পৰিসৰৰ অন্তৰ্ভুক্ত। গতিকে পাঠ সমীক্ষাত যি কথা আলোচনা কৰা হয় গোটেইখিনিয়ে পাঠ পৰিসৰৰ অন্তৰ্ভুক্ত। পাঠ সমীক্ষাৰ পৰিসৰত তলত দিয়া কথাখিনি উল্লেখ কৰিব। 1 নম্বৰত অতি বিস্তৃত, অতি প্ৰাচীন। 2 নম্বৰত উল্লেখ কৰিব বৈদিক যুগৰ সাহিত্যৰ পৰা বৰ্তমান যুগৰ বাতৰি কাকত আদিত সকলো ধৰণৰ লেখনি। 3 নম্বৰত উল্লেখ কৰিব পুৰণি হাতে লিখা পুথিসমূহ পাঠ সমীক্ষাৰ পৰিসৰৰ অন্তৰ্গত। 4 নম্বৰত উল্লেখ কৰিব প্ৰাচীন শিলালেখ। 5 নম্বৰত তামৰ ফলি। 6 নম্বৰত প্ৰত্নলেখ। 7 নম্বৰত মুদ্ৰালেখ। 8 নম্বৰত উল্লেখ কৰিব পোৰামাটি। 9 নম্বৰত ৰাজকীয় জাননী। 10 নম্বৰত লেখকৰ অটোগ্ৰাফ। 11 নম্বৰত ব্যক্তিগত লিপি। 12 নম্বৰত লিপিৰ উদ্ভৱ। 13 নম্বৰত পুৰণি পাঠৰ ক্ৰম তথা সাহিত্য। 14 নম্বৰত উল্লেখ কৰিব প্ৰাচীন মহাকাব্য ইত্যাদি। ওপৰত উল্লেখ কৰা এইকেইটা হৈছে পাঠ সমীক্ষাৰ পৰিসৰৰ অন্তৰ্গত। এতিয়া আহিছোঁ পাঠ সমীক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে। পাঠ সমীক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখিবলৈ হ'লে তলত দিয়া কথাখিনি উল্লেখ কৰিব। 1 নম্বৰত সাহিত্যৰ প্ৰকৃত মূল্য নিৰ্ণয় পাঠ সমীক্ষাৰ প্ৰয়োজনীয়তা আছে। দ্বিতীয়তে উল্লেখ কৰিব মূল পাঠৰ প্ৰকৃত ৰূপ চানেকি প্ৰদৰ্শনৰ বাবে। 3 নম্বৰত উল্লেখ কৰিব পাঠৰ শুদ্ধতা নিৰূপণৰ বাবে পাঠ সমীক্ষাৰ প্ৰয়োজন। 4 নম্বৰত উল্লেখ কৰিব পাঠ প্ৰমাদ বা পাঠ বিকৃতি নাইকিয়া কৰিবলৈ বা কমাবলৈ পাঠ সমীক্ষাৰ প্ৰয়োজন। 5 নম্বৰত উল্লেখ কৰিব সাহিত্যৰ ভঁৰাল সমৃদ্ধি আৰু চহকী কৰিবলৈ। 6 নম্বৰত উল্লেখ কৰিব সাহিত্যৰ মূল্যাংকন আৰু ইতিহাস ৰচনা বা উদ্ধাৰ কৰিবলৈ পাঠ সমীক্ষাৰ প্ৰয়োজনীয়তা আছে। 7 নম্বৰত উল্লেখ কৰিব ভাষাতত্ত্ব, জাতিৰ সমাজজীৱন, সংস্কৃতি, ইতিহাস আদিৰ সভ্যতা নিৰূপণ কৰিবলৈ পাঠ সমীক্ষাৰ প্ৰয়োজনীয়তা আছে। 8 নম্বৰত উল্লেখ কৰিব পূৰ্বজসকলৰ প্ৰাচীন চিন্তা বুদ্ধি, যুক্তি, ভাৱ ভাষা আদিৰ লগত আধুনিক ভাৱ চিন্তাৰ সংযোগ তথা সংৰক্ষণৰ বাবে। 9 নম্বৰত উল্লেখ কৰিব লেখকৰ বংশ পৰিচয়, এটা যুগৰ ভাষা, সমাজ আৰু সংস্কৃতিৰ জীৱনৰ জ্ঞান লাভ কৰিবলৈ পাঠ সমীক্ষাৰ প্ৰয়োজন। 10 নম্বৰত উল্লেখ কৰিব মূল পাঠৰ ওচৰ চাপিবলৈ পাঠ সমীক্ষাৰ প্ৰয়োজন। 11 নম্বৰত উল্লেখ কৰিব পুৰণি পুথিৰ বিজ্ঞানসন্মত পাঠত বিচাৰ আৰু সাহিত্যৰ বুৰঞ্জী প্ৰণয়নৰ বাবে পাঠ সমীক্ষাৰ প্ৰয়োজন। 12 নম্বৰত উল্লেখ কৰিব সাহিত্যৰ বুৰঞ্জীৰ নিৰ্ভুল তথ্য প্ৰকাশৰ ক্ষেত্ৰত পাঠ সমীক্ষাৰ প্ৰয়োজন। 13 নম্বৰত উল্লেখ কৰিব ভ্ৰান্ত ধাৰণাবোৰ আঁতৰাই নতুন দৃষ্টিৰে সাহিত্যৰ মূল্যাংকন কৰিবলৈ পাঠ সমীক্ষাৰ প্ৰয়োজন। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগত গোটেই কিতাপটো দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব, আনকি পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্টৰ জৰিয়তে জনাব। এই সংক্ষিপ্ত নোটছ যদি আপোনাৰ পচন্দ হয় তেতিয়াহ'লে লিপি আৰু পাঠ সমীক্ষাৰ অন্তৰ্গত গোটেইকেইটা অধ্যায়ৰ নোটছৰ PDF ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। যদি আপোনালোকৰ উপকাৰত আহে তেতিয়াহ'লে আপোনাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব, আনকি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।